আছোঁ অন্য এটি ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব। স্পেচিয়েল এইটোৱে হ'ব যে আজি দীপলিনাই আহিছে আমাৰ টংলাত। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ একচুৱেলি জন্মগত ঠাইটো আমাৰ টংলা বুলি ক'ব পাৰি। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি লতি গতি হয় আহক দেখাওঁ। আহি আছোঁ, ৰেডি হৈ আহিছোঁ, অকলে আহিছোঁ বৰ্তমান। বন্ধুবোৰ আধা ৰাস্তাত আছে। তো আহক প্ৰগ্ৰেম চাবলৈ যে আছে ইয়াতে দীপলিনা আছে চাগে। যা আহোঁ আহকচোন এবাৰ। এটা বহুত ডাঙৰ ভুল হ'ল। তো ইয়াতে দীপলিনা থকা বুলি ভাবি গ'লোঁ, এইটো ৱাইন শ্বপে হয় ভিতৰত। মোৰ হাঁহি উঠা মুহূৰ্ত হৈছে এক প্ৰকাৰৰ। তো দীপলিনা আহিব লগা পথাৰখন আমি যাই পাবৰ কাৰণে আৰু 500 মিটাৰ আছে ধৰক। এতিয়াৰ পৰা ইমান ভিৰ। আমি এণ্ট্ৰি কৰিলোঁ ভিতৰত। চাওক তই তাতে মোবাইল নাপা আৰু মোবাইল থাকিব চিষ্টেম নাই। মোৰ ইমান বেয়া অৱস্থা হৈছে, মোক ঠেলি ঠেলি লৈ যাই আছে ভিতৰত। আমি ভিতৰত যাই আছোঁ, প্ৰগ্ৰেমৰ ভিতৰত চাব যাই আছোঁ। লাইটটো কমচে কম বন্ধ কৰ, প্লাছটো পাক যুৱ মঞ্চৰ এই বছৰৰ সভাপতি ৰবীন্দ্ৰ কলিতা। কথা পাতিম দেই সঁচাকৈ সৈতে। বহুত ভাল লাগিছে, ইমান বেছি কি বুলি ক'ম, সহজ ভাষাত ইমান জোচ দেখি ভাল লাগিছে। যিহেতু বিহুৰে অনুষ্ঠান, যদিও বিহুৰ বতৰ নহয়, কিন্তু আমি বিহু গাব লাগিব, ফূৰ্তি কৰিব লাগিব, নহয় জানো? কিন্তু বিহু গোৱাৰ আগতে কিছু এনেকুৱা গীত আছে যিখিনি গীত মই আপোনালোকক শুনাব বিচাৰিছোঁ। আমি লাহে 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 বিহুলৈ ঢাপলি মেলি আৰু এতিয়া যিটো গীত গাব বিচাৰিছোঁ কৈ লওঁ দেই। মই পৰৱৰ্তী গীতটি গাব বিচাৰিছোঁ, তাৰে আগতে এটা কথা ক'ম। তুমি আহিলে গীতটি যিটো গীত গালোঁ, এই গীতটো মোৰ কাৰণে কিয় বিশেষ জানেনে? ঘপককৈ ক'বলৈ মন গ'ল। 2000টো বাদ দিয়ক, যেতিয়া আমাৰ কা আন্দোলন হৈছিলে, মনত আছে নাই আপোনালোকৰ? কা আন্দোলনত যে নেটে বন্ধ কৰি দিছিলে, সেইদিনাখনেই গীতটি ৰিলিজ হৈছিলে। গতিকে মোৰ কাৰণে তেনেকৈ বিশেষ হৈ ৰ'ল তুমি আহিলে। যি কি নহওক আমাৰ টংলাত স্কুল আছে, এই স্কুলৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে দীপলিনাৰ প্ৰতিশ্ৰুতি নাম কৰি আহিছে। তেওঁলোকৰ নামো মই ৰেকৰ্ড কৰি দিওঁ। খুব সুন্দৰ ছবি, ইমান ধুনীয়া, ওৱান অফ দ্য বেষ্ট পৰ্ট্ৰেইটছ, গম পোৱা নে? ইমান আজিলৈকে পাইছোঁ, কিন্তু সঁচাকৈ মই থেংক ইউ ছ' মাছ, থেংক ইউ। আৰু বাবুকে চাব লাগিব।
ইয়াৰ পিছত আছে এবাৰ গাব বিচাৰিছোঁ বিহু বিহু লগা এটা গীত আৰু আপোনালোকৰ ফালৰ পৰা মই সহযোগিতা বিচাৰিছোঁ অ'কে আৰম্ভ কৰিছোঁ বহুত বহুত ধন্যবাদ ইমান ভাল লাগিছে যিমান বেছি গৰম সিমান আপোনালোকৰ জোচ কিন্তু সঁচাকৈ বিৰাট ভাল লাগিছে মই গৈ তৎপৰ নাই আচলতে কিন্তু আপোনালোকৰ এনাৰ্জি দেখি আপোনালোকৰ Lina, we love you. Oh, I love you too. Thank you. আপোনালোকৰ যদি হাতে হাতে মোবাইল ফোন আছে তাহলে আপোনালোকৰ লাইটটো জ্বলাব পাৰে আৰু আমি গীতটি গাওঁতে সাধাৰণতে ৰাইজৰ পোহৰতহে গীতটি গাওঁ অফ কৰি দিওঁ আপোনালোকে বুজি পাইছে নিশ্চয় আচ্ছা 2টা 3টা 4টা 5টা 6টা বাপৰে বাপ এয়াহে কমলাবাসী ৰাইজ সঁচাকৈ সঁচাকৈ আমি অডিয়েঞ্চৰ লাইট অফ কৰি দিম দেই গীতটি গোৱাৰ সময়ত ঠিক আছে
পৰিচয়ৰ কথা ক'লে নচলিব আজিকালি ডেকা ঐ নহয় সঁচা কথা ঐ তহঁতলৈকে ভালে বঢ়িয়া বঢ়িয়া খুব সুন্দৰ পাৰফৰ্মেঞ্চ ভিডিঅ'টো কষ্ট কৰি বনালোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ